ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আহকচোন শিক্ষক দিৱস উপলক্ষে মহান পণ্ডিতজনাৰ জীৱন দৰ্শনত এভুমুকি মাৰোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হয় 1888 চনৰ 5 ছেপ্টেম্বৰত তিৰুতানী, মাদ্ৰাজত, বৰ্তমান তামিলনাডুৰ চেন্নাইত। তেওঁৰ পিতৃৰ নাম সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম সীতামা। তেওঁ আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, ৰাষ্ট্ৰনেতা তথা শিক্ষাবিদ। শিক্ষাৰ শক্তি আৰু শিক্ষাৰ্থীসকলৰ জীৱন গঢ় দিয়াত শিক্ষকৰ ভূমিকাক বিশ্বাস কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল ৰাধাকৃষ্ণন। তেওঁৰ মতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাধাকৃষ্ণনে শিক্ষাৰ পৰিৱৰ্তনশীল শক্তিক বিশ্বাস কৰিছিল আৰু শিক্ষকবৃত্তিক তেওঁ যথেষ্ট সন্মান কৰিছিল। 1952 চনত ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে 1962 চনৰ পৰা 1967 চনলৈ তেওঁ ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত হয়। 1962 চনৰ পৰা 1967 চনলৈকে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাধাকৃষ্ণন আছিল একেধাৰে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, দাৰ্শনিক আৰু ৰাষ্ট্ৰনেতা। ইয়াৰ পূৰ্বে 1952 চনৰ পৰা 1962 চনলৈকে তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাধাকৃষ্ণনে 1939 চনৰ পৰা 1948 চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চতুৰ্থ উপাচাৰ্য আৰু 1931 চনৰ পৰা 1934 চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাধাকৃষ্ণনক কুৰি শতিকাৰ তুলনামূলক ধৰ্ম আৰু দৰ্শনৰ অন্যতম প্ৰভাৱশালী আৰু বিশিষ্ট পণ্ডিত হিচাপে গণ্য কৰা হয়। 1921 চনৰ পৰা 1932 চনলৈকে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত মানসিক আৰু নৈতিক বিজ্ঞানৰ পঞ্চম চৰ্চৰ অধ্যক্ষ আৰু 1934 চনৰ পৰা 1952 চনলৈকে অক্সফৰ্ড বিশ্ববিদ্যালয়ত ইষ্টাৰ্ণ ৰিলিজিয়ন এণ্ড এথিক্সৰ স্পাল্ডিং অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰচনা কৰা কেইখনমান গ্ৰন্থ হৈছে দ্য ফিলছফী অৱ ৰবীন্দ্ৰনাথ টেগৰ, ইণ্ডিয়ান ফিলছফী, দ্য হিন্দু ভিউ অৱ লাইফ, ৰিলিজন এণ্ড ছ'চাইটি, দ্য ধৰ্মপদ, দ্য প্ৰিন্সিপল, উপনিষদছ, ৰিলিজন, ছায়েন্স এণ্ড কালচাৰ আদি। ৰাধাকৃষ্ণনে তেওঁৰ জীৱনকালত কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত 1931 চনত নাইটহুড, 1954 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন, 1963 চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্যপদ অন্যতম। ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে শিক্ষকসকল দেশৰ শ্ৰেষ্ঠ মনৰ হ'ব লাগে। এইগৰাকী মহান শিক্ষাবিদৰ 1975 চনৰ 17 এপ্ৰিলত দেহাৱসান ঘটে। এনে এগৰাকী মহান মনীষীক তেখেতৰ জন্মদিন তথা শিক্ষক দিৱসত শ্ৰদ্ধা নিবেদিছোঁ।